বাবা এই কলেজ যাব হ'ল নহয় আরে উঠিম নহয় কেতিয়া উঠিবি আরে কচুটো উঠিম নহয় কি কামুৰ দি আছ মোৰ টেবল কেলে চুইছিলি চাকৰিটোৰ কাৰণে মই দূৰত থাকোঁ ল'ৰাটো আৰু ছোৱালীজনীক লৈ তেওঁ ঘৰতে থাকে ল'ৰাটোৱে আমাক শান্তিত থাকিব নিদিয়ে লাগ বুলিলেই তাক বস্তু লাগিবই নহ'লে ঘৰখনত হুলস্থুল কি কৰিম একো ভাবি পোৱা নাই ছাৰ আপুনি কিবা এটা উপায় দিব পাৰিব নেকি আপোনাৰ ল'ৰাক লৈ সন্ধিয়া এপাক মোৰ ওচৰলৈ আহিবচোন চব ঠিক হ'ব ৰ'বা মই উপায় এটা পাইছোঁ এইটো বাবাক পিন্ধাব লাগিব তাৰপাছত তাৰ চব মইমতালি ঠিক হৈ যাব আৰু দুটামান সৰু সুৰা নিয়ম আছে দামী আমঠি যেন লাগিছে আপুনি দেখোন এইবিলাক কথাত আগতে বিশ্বাস নকৰিছিল মোৰ কাম নাই আৰু বাৰ্থডেত আঙুঠি পিন্ধি ফুৰিম কিন্তু মানুহ দুনুহ নোহোৱা সেই ঠাইডোখৰত তোমালোক চাৰিটাই কি কৰি আছিলা পাৰ্থক যিদিনা এটেক কৰা হৈছিল তেতিয়া তুমিওতো তাত আছিলা আব্দুল দোকানে তাক মাৰিবলৈ লাঠি এডাল লৈ খেদি আহিলে ছাৰ বহুত খং উঠিছিল কিন্তু মই মাৰা নাইছিল সিও দুখুদাকে কিয় যাব ৰুমৰ ভিতৰত আৰে বুঢ়াক যাবলৈ দে তই কাৰ অৱস্থা বেয়া কৰোঁ বুলি ক'লি আজি মই নাম এদিন বুজিব এদিন সিও যুঁজিব এদিন জীৱন ফুলিব